নমস্কাৰ এডুসাত অসমলৈ মই সকলোকে স্বাগতম জনাইছো আজি আমি এডু ভিডিঅ'ৰ ভগ্নাংশৰ কেইটামান যোগ অংকৰ বিষয়ে আমি পঢ়িম এনেকুৱা অংক পৰীক্ষাত সততে আহি থকা দেখা যায় তেতিয়াহলে আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰো আমি প্ৰথম অংকটো লৈছো 6 সমস্ত 4 ভাগৰ 1 3 সমস্ত 4 ভাগৰ 1 আৰু 5 সমস্ত 4 ভাগৰ 1ক যোগ কৰিব লাগে ইয়াৰ যোগফল কিমান ঠিক আছে ইয়াৰ যোগফল কিমান হ'ব আমাৰ অপচন দিয়া আছে 14 সমস্ত 4 ভাগৰ 1 14 সমস্ত 4 ভাগৰ 3 14 সমস্ত 12 ভাগৰ 1 আৰু 14 সমস্ত 12 ভাগৰ 3 ঠিক আছে আমি কম সময়তে ট্ৰিকৰ সহায়ত অংকটো কৰিবলৈ চেষ্টা কৰিম মই মাজে মাজে কৈ যাম আপোনালোকে মাত্ৰ কথাখিনি মন দি লক্ষ্য কৰিব ঠিক আছে তেনে সহজ অংক আমি খুব সহজে কৰিবলৈ চেষ্টা কৰিম এটা চাওক এটা আমি এটা বস্তু লক্ষ্য কৰিছো কেইটামান গোটা অখণ্ড সংখ্যা আছে নহয় জানো আৰু এটো একে একে তিনটা ভগ্নাংশ আছে লগতে হয় নহয় এটা কাম কৰিব আপুনি প্ৰথমতে কি কৰিব যিটা অখণ্ড সংখ্যা আছে সেইটা একেলগে লিখি লওক 6 3 5 এইটা একেলগে লিখি লওক আপুনি 6 + 3 + 5 হৈ গল আমি খুব সহজে কৰিবলৈ চেষ্টা কৰিম আপোনালোকে মাত্ৰ লক্ষ্য কৰি যাব যোগ এটা কি কৰিব এই ভগ্নাংশকেইটা একেলগে লিখি লওক 1/4 + 1/4 + 1/4 একেবাৰে সহজ এটা কি কৰিব এই তিনটা যোগ কৰি দিয়ক 6 3 9 9 5 14 ঠিক আছে এটা 14 হৈ গল প্লাস এইকেইটা একেলগে যোগ কৰক এটো দেখিছে সদৃশ ভগ্নাংশ নহয় জানো হৰ তিনটা একে আছে সদৃশ ভগ্নাংশ সেইকাৰণে কি কৰিব হৰ তিনটা যেহেতু একে আছে ইয়াৰ হৰটো এখন লসাগু হ'ব লসাগু কিমান হ'ব 4 আমি শিকিছিলো আগতে যে ভগ্নাংশৰ যোগ বিয়োগ কৰিবৰ কাৰণে কি কৰিব লাগিব আমাৰ লসাগু দৰকাৰ হ'ব ইয়াত যেহেতু হৰ 4 4 আছে তিনটাতে গতিকে 4টোৱে হ'ব লসাগু ঠিক আছে মানে LCM 4টো LCM হৈ গল এটা সদৃশ ভগ্নাংশ যোগ কৰিলে কি হয় হৰটো লসাগু আহে আৰু ওপৰত থকা লবগিটা যোগ কৰিলে হল যোগ কৰিলে কিমান হ'ব 1 + 1 + 1 কিমান হ'ব ডাইৰেক্ট 3 বহাই দিয়ক আপুনি ঠিক আছে কিমান হ'ব এতিয়া 14 যোগচিহ্ন আঁতৰাই দিয়ক যেহেতু এফালেটো প্ৰকৃত ভগ্নাংশ আছে যোগচিহ্ন উঠাই দিলে আমাৰ উত্তৰটো মিলি যাব 3 গতিকে কি হ'ব যদি আমাৰ যদি যোগচিহ্নৰ পিছত এটা প্ৰকৃত ভগ্নাংশ থাকে এটা কি কৰিব লাগে যোগচিহ্ন উঠাই দিলে আমাৰ সেইটো উত্তৰ হ'ব যোগচিহ্ন উঠাই দিলো কিমান হ'ব এতিয়া 14 সমষ্টিৰ 4 ভাগৰ 3 গতিকে আমাৰ উত্তৰ হ'ব অপচন বি ঠিক আছে আশা কৰিছো আপোনালোকে অংকটো বুজি পাইছে এবাৰ হওক আমি এটা অংক লৈছো এটো চাওক ইয়াত আমাক এটা অংক দিছে যে 12 সমষ্টি 7 ভাগৰ 1 3 সমষ্টি 7 ভাগৰ 2 11 সমষ্টি 3 ভাগৰ 2 আৰু যোগ 7 এই গোটেই কিটাৰ যোগফল কোনটো হ'ব আমাৰ অপচন দিয়া আছে এ বি সি ডি ইয়াৰ কোনটো শুদ্ধ আমি উলিয়াব লাগে ঠিক আছে আমি খুব সহজকে ট্ৰিকৰ সহায়ত কৰিবলৈ চেষ্টা কৰিম এটা আমি কি কৰিম প্ৰথমবাৰ ধৰণে কি কৰিম প্ৰথমতে আমি যিকিটা আমাক অখণ্ড সংখ্যা আছে সেইটা আমি লিখি লম ঠিক আছে এইকিটা আপুনি প্ৰথমে লিখি লওক তে আপোনাৰ সুবিধা হ'ব 12 + 3 + 11 + 7 এটা আমি লিখি ললো অখণ্ড সংখ্যা কেইটা প্লাস এটা কি কৰিব আপুনি ভগ্নাংশ কেইটা লিখি লওক 7 ভাগৰ 1 + 7 ভাগৰ 2 + 3 ভাগৰ 2 ঠিক আছে আৰু ভগ্নাংশ নাই নহয় জানো হৈ গল আমাৰ লিখা ঠিক আছে এটা এটা যোগ কৰি পেলাওকচোন কিমান হ'ব 7 3 10 12 2 হে 22 22 11 কিমান হ'ব 33 নহয় জানো 33 হল প্লাস ইয়াত চাওক আপুনি ইয়াত 7 ইয়াৰ হৰ 7 আছে ইয়াত 3 আছে ন সদৃশ ভগ্নাংশ নহয় এই দুটা সদৃশ হৈ আছিল কিন্তু ই বিসদৃশ হৈ গল নহয় জানো ইয়াত আপুনি কাম এটা কৰিব পাৰে ইয়াক আমি দুভাগ কৰি কৰিব পাৰে চাওক কি কৰিব ইয়াক দুভাগ কৰি কৰিব পাৰে বা একেলগে কৰি দিব পাৰে সেইটো আপোনাৰ কথা মই দুইটা কৰি দেখুৱাই দিছো আপুনি কি কৰিব পাৰে এই দুটা যেটো সদৃশ হৈ আছে এইটো একেলগে যোগ কৰি পেলাই ইয়াৰ লগত ইয়াক যোগ কৰিব পাৰে দুভাগ কৰি ল'ব পাৰে বা তিনিটাকে একেলগে যোগ কৰি দিব পাৰে মই দুইটা কৰি দেখুৱাইছো প্ৰথমে কি কৰিলে আপুনি এই তিনিটা একেলগে যোগ কৰি দিয়ক চাওক 7 7 আৰু 3 এটা প্ৰাইম নাম্বাৰ গতিকে কি হ'ব 3 আৰু 7ৰ পূৰণফলটো হ'ব লসাগু ল'ব লাগিব LCM গতিকে কি হ'ব 7 3 গুণ আপুনি 21 লিখি দিব পাৰে ঠিক আছে এতিয়া আকৌ আগৰ ধৰণে কৰক 7 ৰে 21ক কেইবাৰ 7ৰ লগত কি পূৰণ কৰিলে 21 হ'ব 3 হ'ব 3 লগত একটো পূৰণ কৰি দিয়ক 3 গুণ 3 যোগ 7 ৰে আকৌ আপুনি 21ক পূৰণ কৰক 7ৰ লগত কিমান পূৰণ কৰিলে 21 হ'ব 3 7 3 গুণ 21 সেই 3 লগত 2টো পূৰণ কৰি দিয়ক 3 2 গুণ 6 প্লাস 3 ৰে 7ক 3 ৰে আপুনি 21ক আপুনি হৰণ কৰিব লাগে মানে 3 লগত কিমান পূৰণ কৰিলে 21 হ'ব 7 পূৰণ কৰিব লাগিব 7 2 গুণ 14 ঠিক আছে আপুনি এনেকৈ কৰিব পাৰে এই দুখৰ বা আপুনি এইটো এনেকৈ কৰি দিব পাৰে চাওক বস্তুটো মই এখানে কৰি দিছো আপুনি সদৃশ দুটা একেলগে কৰি লওক একেলগে যোগ কৰি লওক
সদৃশ ভগ্নাংশ যোগ কৰিবলৈ সহজ আপুনি হৰটো লিখি ল'লে 7 7 মিলি আছিলে হৰটো লিখি ল'লে তাৰপিছত কি কৰিব ওপৰত থকা লব দুটা যোগ কৰি দিয়ক 2 1 3 প্লাস থাকি গৈ ফেলে এটো হয় নহয় এটো হ'ব ঠিক আছে তাৰ কি কৰিব এটা আমি যোগ কৰিব লাগে 7 আৰু 3 পূৰণ কৰি দিয়ক 7 3 গুণ 21 ওপৰত কি বহিব 3 লগত 3 পূৰণ কৰি দিয়ক বেকাবেকি পূৰণ কৰি দিয়ক 3 3 গুণ 9 যোগ এই দুটা পূৰণ কৰি দিয়ক 7 2 গুণ 14 ঠিক আছে কিমান হ'ব 21 থাকিলে 14 নহয় কিমান হ'ব 23 নহয় জানো এটো হৈ গ'ল আপোনাৰ উত্তৰ হৈ যাব এটো আৰু তো আপুনি এই মেথডটো কৰিব পাৰে কথাটো এটাই হ'ব এটো আপুনি যোগ কৰি দিয়ে কিমান হ'ব চাওক 33 প্লাস 21 এটা যোগ কৰিলে কিমান হ'ব একে 6 3 9 14 নহয় 23 কথাটো একেটাই নহয় জানো আপুনি এনেকেও কৰিব পাৰে বা আপুনি এই ধৰণেও কৰিব পাৰে আপুনি যেটো ভাল পায় সেইটো আপুনি কৰিব পাৰিব এই যোগটো মই মাত্ৰ দেখুৱাই দিছো আপোনালোকক কনসেপ্টৰ কাৰণে এটা কি হ'ব 33 হৈ আছে প্লাস এটা আমি এটো দেখিছা এটো অপ্ৰকৃত হৈ আছে হৰ যেটো হৰ আছে হৰটো সৰু হৈ আছে আৰু লবটো ডাঙৰ হৈ আছে তলত 21 ওপৰত 23 অপ্ৰকৃত ভগ্নাংশ ইয়াক আপুনি মিশ্ৰ কৰি দিয়ক মানে 21 23 ঘন কৰি দিয়ক 21 23 কেবাৰ হন যাব আমি আগতে শিকিছিলো তলত 21 টো লিখি লওক এটা কি কৰিব 21 23 কেবাৰ হন যাব এবাৰ 21 এগুণ 21 থাকি যাব কিমান 2 21 2 23 আপুনি নেকি কৰি লব পাৰে এটো 23 21 ৰে আপুনি হৰণ কৰিলে 21 গুণ 21 হল বাকি থাকিলে কিমান 2 ওৰে কি হ'ব 21 টো তল লিখি ললো কেবাৰ হৰণ গল এবাৰ একটো আগত লিখিলো 2 থাকি গল 2 টো ওপৰ লিখি দিলো ঠিক আছে এটা কি হ'ব এটো 33 কে 34 কৰি দিয়ক আৰু থাকি যাব 21 ভাগৰ 2 ঠিক আমাৰ অপচন কোনটো শুদ্ধ হ'ব এতিয়া 34 সমষ্টিৰ 21 ভাগৰ 2 আমাৰ অপচন সি টো শুদ্ধ হ'ব 34 সমষ্টিৰ 21 ভাগৰ 2 হ'ব আমাৰ উত্তৰ আশা কৰিছো আপোনালোকে অংকটো বুজি পাইছে এবাৰ হক আমি এই অংক কৰি চাও আমাৰ দিছে 3 সমষ্টি 4 ভাগৰ 1 7 সমষ্টি 2 ভাগৰ 1 4 সমষ্টি 3 ভাগৰ 1 আৰু 1 সমষ্টি 2 ভাগৰ 1 এই চাৰিটা ভগ্নাংশ যোগ কৰিলে যোগফলটো কোনটো হ'ব ঠিক আছে ইয়াৰ যোগফল কোনটো হ'ব আমাৰ চাৰিটা অপচন দিয়া আছে ইয়াৰ কোনটো শুদ্ধভাৱে মিলাই দিব লাগে ঠিক আছে আহক আমি একেধৰণে আৰম্ভ কৰো আমি প্ৰথমতে এই অখণ্ড সংখ্যাকেইটা যোগ কৰি লম নহয় জানো ঠিক আছে 3 যোগ 7 যোগ 4 যোগ 1 এটা একেলগে যোগ কৰক প্লাস আৰু ভগ্নাংশকেইটা একেলগে যোগ কৰি দিয়ক 1/4 প্লাস 1/2 প্লাস 1/3 প্লাস 1/2 ঠিক আছে এখিনলৈকে বুজি পাইছা কথাটো এটা যোগ কৰি দিয়ক কিমান হ'ব 7 3 10 10 4 14 15 ঠিক আছে প্লাস এইটা চাওক এতিয়া ইয়াত কি হ'ব কথাটো এ দেখিছে 1/2 1/2 দুটা আছে নহয় জানো এটা মিলি কিমান হ'ব 1/2 মানে হাফ আধা দুটা আধা যোগ কৰিলে 1 হৈ যাব গতিকে এইটো আৰু এইটো মিলি কিমান হ'ব 1 হৈ যাব সেই 1 টো লিখি লওক তাৰমানে এইটো লগত এইটো যোগ কৰিলে কিমান হ'ব যোগফলটো 1 হৈ গ'ল 1 টো কি হ'ব ইয়াৰ পৰা বাহিৰলৈ গুচি আহিব ইয়াত লিখি দিয়ক 1 টো ঠিক আছে প্লাস বাকি কিমান থাকিলে 1/4 আৰু 1/3 টো লিখি দিয়ক 1/3 প্লাস 1/, এটা লিখিছো মই 1/4 1/3 ঠিক আছে অলপ সৰু হৈ গ'ল বস্তুটো সহজ হৈ গ'ল অলপ নহয় জানো এতিয়া 15 কে কিমান হ'ব 16 হৈ যাব এটা যোগ কৰিলে 16 হৈ গ'ল ঠিক আছে এটা এটা যোগ কৰিম যোগ কৰিলে কি হ'ব এনেকুৱা সংখ্যা থাকিলে কি কৰিব আপুনি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়ক এনেকৈ পূৰণ কৰি দিব ঠিক আছে কিমান হ'ব এতিয়া তলত 4 আৰু 3 পূৰণ কৰি দিব 4 3 গুণ 12 হৰ দুটা পূৰণ কৰি দিলে 4 3 গুণ 12 হ'ল 3 লগত 1 পূৰণ কৰিলে 3 গুণ 3 যোগ 4 লগত 1 পূৰণ কৰিলে 4 গুণ 4 ঠিক আছে কিমান হ'ব 16 যোগ 12 ওপৰত থাকিলে 4 3 7 ঠিক আছে এটা কি ক'ব লাগিব এটো এটা অখণ্ড সংখ্যা এফলেটো আছে প্ৰকৃত ভগ্নাংশ মাজত যোগখিনটো আছে তা যোগখিনটো উঠাই দিয়ক যোগখিনটো আঁতৰাই দিলে হেতু হ'ব আমাৰ উত্তৰ 16 সমষ্টিৰ 12 ভাগৰ 7 ঠিক আছে আমাৰ অপচন কোনটো শুদ্ধ অপচন বি শুদ্ধ হ'ব তাৰমানে আমাৰ উত্তৰটো হ'বগে 16 সমষ্টিৰ 12 ভাগৰ 7 একেবাৰে সহজ নহয় নে এবাৰ চাওক আমি ছোট অংক লৈছো আমি শেষৰটো অংক এটা আমাক একে ধৰণে যোগ কৰিবলৈ কৈছে আমি চাৰিটা ভগ্নাংশ যোগ কৰিলে যোগফলটো কিমান আমি উলিয়াব লাগে এতিয়া একে ধৰণৰ অংক মাত্ৰ ইয়াত মাত্ৰ ভগ্নাংশকেইটা অকমান ডাঙৰকৈ দিয়া আছে এবাৰ অকমান ডাঙৰ হৈছে সেইটো দেখি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই আমি সহজকৈ কৰিম চাব এটা আপুনি একে ধৰণে আৰম্ভ কৰক
এই সংখ্যাকেইটা যোগ কৰি লওক অখণ্ড সংখ্যাকেইটা এইটো এফালে লিখি লওক একেলগে 11 যোগ 7 যোগ 3 তেতিয়া আমাৰ সহজ হৈ যায় বস্তুটো কৰিবলৈ খেলিমেলি নালাগে আৰু ঠিক আছে যোগ এটা ভগ্নাংশকেইটা একেলগে লিখি লওক 1/7 প্লাছ 1/3 প্লাছ 3/42 প্লাছ 2/21 ঠিক আছে এটা সহজ হৈ যাব অংকটো এটা কি কৰিব এটা যোগ কৰি দিওক 7 10 11 10 21 21 পাছে 26 ঠিক আছে এটা 26 হৈ গ'ল প্লাছ এটা এটা কথা লক্ষ্য কৰক এটা কথা লক্ষ্য কৰক এই দেখিছে 7 3 42 আৰু 21 এই গোটেইকেইটা ডাঙৰ সংখ্যাটো হৈ গ'ল 42 আমি এলচিএমত পঢ়িছিলোঁ ইয়াৰ যোগ কৰোঁতে আমি পঢ়িছিলোঁ এই কথাটো এটা চাওক 7 3 আৰু 21 ইহঁতৰ গুণিতক 42 নহয়নে বাৰু মানে 42 3 ৰ গুণিতক হয় 3 14 42 42 7 ৰ গুণিতক হয় 6 7 গুণ 42 আৰু 42 টো 21 ৰ গুণিতক হয় 2 21 42 নহয় জানো তাৰমানে কি বুজি পালোঁ আমি 7 3 আৰু 21 ৰ গুণিতক হ'ল 42 তেতিয়াহ'লে কি হ'ব এতিয়া এই 7 3 42 আৰু 21 ৰ লসাগু কিমান হ'ব এই 42 টোৱে হ'ব সিহঁতৰ লসাগু আটাইকেইটা ঠিক আছে তেতিয়াহ'লে আমি কি কৰিম এতিয়া তোৰ 42 লিখি ল'ম তেতিয়া সহজ হৈ গ'ল অংকটো কৰিবলৈ এতিয়া আমি বেলেগকৈ লসাগু লিখিব প্ৰয়োজনেই নাই আপুনি মাত্ৰ এনেকৈ চাই ল'লে হ'ল যদি এনেকৈ মিলি যায় বস্তুটো তেখেতে লসাগু হৈ যাব আপুনি মাত্ৰ ডাঙৰ সংখ্যাটো চাব ইয়াত থকা ডাঙৰ সংখ্যাটো আপুনি বিচাৰি চাব উলিয়াই চাব যে ডাঙৰ সংখ্যাটো বাকীকেইটা সংখ্যা কেনেবাকৈ এলচিএম হ'ব নেকি গুণিতক হয় নেকি তাৰমানে যদি গুণিতক হৈ যায় ডাঙৰ সংখ্যাটো তেতিয়া সেই সংখ্যাটো হ'ব বাকীকেইটা সংখ্যাৰ লসাগু মানে যদি ডাঙৰ সংখ্যাটো বাকীকেইটা সংখ্যাৰ গুণিতক হয় তেতিয়াহ'লে সেই ডাঙৰ সংখ্যাটোৱে হ'ব এই গোটেই সংখ্যাকেইটাৰ লসাগু ঠিক আছে এতিয়া কি হৈ গ'ল আপুনি আগৰ প্ৰচিডিউৰত আহি যাওক লসাগু 42 পাই গ'ল এতিয়া 7ৰ লগত কি পূৰণ কৰিলে 42 হ'ব 6 7 গুণ 42 এই 6টোৰ লগত একটো পূৰণ কৰি দিয়ক 6 গুণ 6 প্লাছ 3ৰে 42ক 14 বাৰ মানে 14 বাৰ হৰণ যাব 3 লগত 14 পূৰণ কৰিলে 42 হ'ব 14 লগত 1 পূৰণ কৰক 14 গুণ 14 প্লাছ 42ৰ লগত 1 পূৰণ কৰিলে 42 হয় 1টোৰ লগত 3 পূৰণ কৰক 3 গুণ 3 21ৰ লগত 2 পূৰণ কৰিলে 42 হয় 2টোৰ লগত 2 পূৰণ কৰি দিয়ক 2 গুণ 4 ঠিক আছে বুজি পাইছে এইখিনিলৈকে কথাটো এতিয়া 26টো লিখক যোগ 42 ওপৰ থকা সংখ্যাটা যোগ কৰি দিয়ক মাত্ৰ কিমান হ'ব 4 3 7 7 6 13 14 13 কিমান হ'ব 27 এটা যোগ চিনটো আঁতৰাই দিয়ক এটা প্ৰকৃত ভগ্নাংশ আছে এই যোগ চিনটো আমি আঁতৰাই দিব পাৰিম আঁতৰাই দিলে সেইটো হ'ব আমাৰ উত্তৰ 26 সমষ্টি 42 ভাগৰ 27 ঠিক আছে এটা আমাৰ অপচন কোনটো শুদ্ধ হ'ব আমাৰ অপচন এটো শুদ্ধ হ'ব কি হ'ব 26 সমষ্টি 42 ভাগৰ 27 হ'ব আমাৰ উত্তৰ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ধন্যবাদ